নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল যোৱা ভিডিঅ'ত আমি উইলিয়াম বাটলাৰ ইটছৰ কবিতা দ্য লেক আইল অফ ইনিছফ্ৰিৰ ফাৰ্ষ্ট ষ্টাঞ্জাটো আলোচনা কৰিছিলোঁ। গতিকে আজি আমি ছেকেণ্ড এণ্ড থাৰ্ড ষ্টাঞ্জা দুইটি আলোচনা কৰিব বিচাৰিছোঁ। ইয়াতে মই দ্য লেক আইল অফ ইনিছফ্ৰি কবিতাটো ছেকেণ্ড ষ্টাঞ্জাটো ইয়াতে লিখা আছে, তোমালোকে দেখা পাবা। এইটো ছেকেণ্ড ষ্টাঞ্জা। যোৱা ভিডিঅ'ত মই ফাৰ্ষ্ট ষ্টাঞ্জাৰ বিষয়ে ধুনীয়াকৈ তোমালোকক বুজাই দিছিলোঁ। ফাৰ্ষ্ট ষ্টাঞ্জাটো আৰু উইলিয়াম বাটলাৰ ইটছৰ বিষয়ে তোমালোকক কৈছিলোঁ, তেওঁ কি অৱস্থাত কবিতাটো লিখিছিল। আৰু ফাৰ্ষ্ট ষ্টাঞ্জাত তোমালোকে ৰিমাইণ্ড কৰা, ফাৰ্ষ্ট ষ্টাঞ্জাত কবিয়ে কি কৈছিল। তেওঁ ইনিছফ্ৰিলৈকে যাব বিচাৰিছিল। তেওঁ কৈছিল যে মই এইমাত্ৰ সাৰ পাম আৰু ইনিছফ্ৰিলৈ যাম, ইনিছফ্ৰিলৈ মই যাত্ৰা কৰিম। তাত গৈ মই কি কৰিম, তাত এটা পজা ঘৰ সাজিম, কিহেৰে, বোকা আৰু গছৰ ঠাৰিৰে তেখেতে এটা পজা ঘৰ সাজিব বিচাৰিছিল। আৰু তাত 9 শাৰী বিন পাচলি তেওঁ লগাব বিচাৰিছিল। আৰু লগতে তাতে মৌ বাহ তেওঁ পালন কৰিব বিচাৰিছিল, মৌ পালন। ঠিক আছে, তেওঁ এতিয়া ছেকেণ্ড ষ্টাঞ্জাটোত কি কৈছে আমি আলোচনা কৰিম লাইন বাই লাইন, তোমালোকে চাই লওক। ছেকেণ্ড ষ্টাঞ্জাত তেওঁ কৈছে, এণ্ড আই শ্বেল হেভ চাম পিচ দেয়াৰ, ফৰ পিচ কামছ ড্ৰপিং শ্ল'। তেখেতে কৈছে যে সেই যে তেখেতে বজা ঘৰটো সাজিব, তাত 9 শাৰী বিন পাচলি লগাব, মৌ বাহ তাতে পালন কৰিব, আৰু তাত তেওঁ শান্তিপ্ৰিয়ভাৱে বাস কৰিব বিচাৰিছে। আৰু তেওঁ কৈছে যে তাত মই কিছু শান্তি পাম, কাৰণ শান্তি, পিচ মানে হৈছে শান্তি। ইয়াতে মই লিখি দিছোঁ পিচ, পিচ শব্দটোৰ অৰ্থ হৈছে শান্তি। I shall have some peace there, মই তাত কিছু শান্তি পাম, কাৰণ peace comes dropping slow। কবিৰ মতে শান্তি লাহে লাহে নামি আহে। শান্তি ক'ৰ পৰা নামি আহে? লাহে লাহে। ছেকেণ্ড শাৰীটো তেওঁ দিছে, dropping from the veils of the morning to where the cricket sings। ইয়াতে তোমালোকে চাই যাবা, কবিৰ মতে শান্তি ক'ৰ পৰা নামি আহে? ড্ৰপিং ফ্ৰম দ্য ভেইলছ অফ দ্য মৰ্ণিং। ভেইলছ অফ দ্য মৰ্ণিং, ভেইলছ শব্দটোৰ অৰ্থটো হৈছে, আমি ভেইলছ মানে উৰণি বা পৰ্দা। উৰণি বা পৰ্দা, তোমালোকে উৰণি দেখা পাইছা, চিনি পোৱা। ভেইলছ অফ দ্য মৰ্ণিং মানে পুৱাৰ উৰণি ফালি শান্তি নামি আহে কবিৰ মতে। আৰু হুৱেৰ দ্য ক্ৰিকেট ছিংছ, ক'ৰ পৰা নামি আহে? য'ত ক্ৰিকেটে গীত গায়। ক্ৰিকেট মানে ইয়াতে ক্ৰিকেট খেলবিধৰ কথা কোৱা নাই, ক্ৰিকেট এবিধ পতংগ। উই চিৰিঙা, উই চিৰিঙা সকলোৱে দেখা পাইছা, উই চিৰিঙা, উই চিৰিঙা, উই বুলি লিখি দিছোঁ। ইয়াতে ক্ৰিকেট মানে হৈছে কি বুজাইছে? উই চিৰিঙা পোকবিধৰ কথা কৈছে। তেওঁ কৈছে যে শান্তি নামি আহে, লাহে লাহে নামি আহে। ক'ৰ পৰা নামি আহে? য'ত উই চিৰিঙাই গীত গায় আৰু ৰাতিপুৱাৰ উৰণি বা পৰ্দা ফালি কি নামি আহে? শান্তি নামি আহে। থাৰ্ড লাইনটোত কি দিছে তোমালোকে চাবা, দেয়াৰ মিডনাইটছ অল এ গ্লিমাৰ এণ্ড নুন এ পাৰ্পল গ্ল'। তাত মানে ইনিছফ্ৰিত মিডনাইট, মিডনাইট মানে হৈছে মাজ নিশা, মাজৰাতি। মিডনাইট, ইনিছফ্ৰিৰ মাজৰাতিবিলাক কেনেকুৱা হয়? গ্লিমাৰ হয়, ধিমিক ধামাককে জ্বলে। গ্লিমাৰ শব্দটোৰ অৰ্থ হৈছে ধিমিকি ধিমিকি যিটো পোহৰ, য'ত মাজ নিশা ধিমিকি ধিমিকি পোহৰ হ'ব। আৰু নুন, নুন মানে হৈছে দুপৰীয়া, নুন আৰু দুপৰীয়াবিলাক কি হ'ব? পাৰ্পল গ্ল'। পাৰ্পল এটা কালাৰৰ নাম। পাৰ্পল কালাৰটো কেনেকুৱা? ৰঙা আৰু নীলা কালাৰটো যদি আমি মিক্স কৰি দিওঁ যিটো কালাৰ হ'ব, এইটো পাৰ্পল কালাৰ। তেওঁ কৈছে যে ইনিছফ্ৰিৰ মাজ নিশাবিলাক ধিমিক ধিমিক আৰু দুপৰীয়া পাৰ্পল গ্ল', পাৰ্পল পোহৰ, পাৰ্পল আভা, পাৰ্পল ৰঙৰ আভা ইনিছফ্ৰিত দেখা পোৱা যাব। এণ্ড ইভিনিংছ ফুল অফ দ্য লিনেটছ উইংছ। আৰু ইভিনিং, ইভিনিং মানে হৈছে সন্ধিয়া, আৰু য'ৰ সন্ধিয়াবোৰ হ'ব লিনেটছ চৰাইৰ ডেউকাৰ শব্দৰে মুখৰিত হ'ব। লিনেটছ, লিনেটছ এবিধ চৰাই, লিনেট এবিধ চৰাই, আৰু এই চৰাইৰ ডেউকাৰ শব্দৰে গধূলিবিলাক মুখৰিত হ'ব। গতিকে এইটো হৈছে তোমালোকৰ দ্বিতীয় ষ্টেঞ্জাৰ, গোটেইখিনি মই কৈ দিলোঁ।
কবিয়ে প্ৰথম ষ্টাঞ্জাত কি কৈছিলে ইনিস্ফিৰত এতিয়া যাব তাত শান্তিপ্ৰিয় জীৱন যাপন কৰিব আৰু তাত শান্তিপ্ৰিয়ভাৱে জীৱন যাপন কৰিবৰ কাৰণে তেওঁ এটা পজাঘৰ সাজিব সেই পজাঘৰত সন্মুখত তেওঁ কি কৰিব নখাৰি বিন পাচলি লগাব মৌবাহ লগাব আৰু লগতে তেওঁ কৈছে যে তাত তেওঁ কিয় শান্তিপ্ৰিয়ভাৱে বাস কৰিব পাৰিব কাৰণ তেওঁ জানে যে ইনিস্ফিত শান্তি আৰু শান্তি আছে কাৰণ ইনিস্ফি নামৰ দ্বীপটোত শান্তি লাহে লাহে নামি আহে ক'ৰ পৰা নামি আহে পুৱাৰ উৰণি ফালি ইয়াতে দিছে comes dropping slow dropping from the veils of the morning to where the cricket sings হয় য'ত উই চিৰিঙাৰ গীতৰ মাজেৰে ৰাতিপুৱাৰ উৰণি ফালি শান্তি লাহে লাহে নামি আহে য'ত ৰাতিবিলাক ধিমিক ধিমিক পোহৰ ধিমিকি ধামাক পোহৰ আৰু দুপৰীয়া পাৰ্পল কালাৰৰ আভাৰে মুখৰিত হৈ থাকে আৰু গধূলিবিলাক ইনিস্ফিৰ গধূলিবিলাক লিনেট চৰাইৰ দেউকাৰ শব্দৰে মুখৰিত হৈ থাকে এইটো হৈছে দ্য লেক আইল অফ ইনিস্ফি কবিতাটোৰ দ্বিতীয় ষ্টাঞ্জাৰ অসমীয়া ভাঙনি এতিয়া আমি থাৰ্ড ষ্টাঞ্জালৈকে আহিলো এইটো হৈছে থাৰ্ড ষ্টাঞ্জা থাৰ্ড ষ্টাঞ্জাত কবিয়ে কি লিখিছে তোমালোকে চাই যাবা থাৰ্ড ষ্টাঞ্জাত কবিয়ে কৈছে I will arise and go now for always night and day I hear the lake water lapping with low sounds by the shore while I stand on the roadway or on the pavements gray I hear it in the deep heart's core এটা কবিয়ে থাৰ্ড ষ্টাঞ্জাত কি কৈছে I will arise and go now for always night and day মই এতিয়া খাৰ পাম আৰু গুচি যাম যাত্ৰা কৰিম always night and day প্ৰতিটো নিশা প্ৰতিদিন কবিৰ এতিয়া এনেকুৱা লাগিছে তেওঁ প্ৰতি নিশা প্ৰতিদিন ইনিস্ফিত কটাব বিচাৰিছে কাৰণ ইনিস্ফিৰ যিটো তেওঁৰ অনুভৱ আছিল সেই অনুভৱটো তেওঁ পাহৰিব পৰা নাই গতিকে তেওঁ প্ৰতিটো মুহূৰ্তত ইনিস্ফিলৈকে যাত্ৰা কৰিব তেওঁৰ মন গৈ আছে তেওঁ কৈছে I hear the lake water lapping with low sounds by the shore তেওঁ মনত আছে তেওঁ শুনি আছে কেনেকে ইনিস্ফিৰ লেক ৱাটাৰ মানে কি হৈছে লেক মানে হ্ৰদ সেই হ্ৰদৰ পানীয়ে লেপিং উইথ লো চাউণ্ডছ বাই দ্য shore মানে হৈছে তীৰ বা পাৰ যেনেকৈ আমাৰ নদীৰ পাৰ থাকে ঠিক তেনেকে ইনিস্ফিৰ হ্ৰদৰো পাৰ আছে যি পাৰত সেই ইনিস্ফিৰ হ্ৰদৰ পানীয়ে কি কৰে খুন্দা খায় লেপিং মানে হৈছে খুন্দা খাই যিটো শব্দ হয় মৃদু শব্দ এটা হয় লেপিং লো চাউণ্ডছ এটা লো চাউণ্ডছ হয় তোমালোকে শুনিবলৈ পোৱাই চাগে যেতিয়া আমি নদী বা তেনেকুৱা হ্ৰদৰ ওচৰত থাকোঁ যেতিয়া পানীবিলাকে পাৰত খুন্দিয়া এটা শব্দ হয় লো চাউণ্ডছ আৰু সেই চাউণ্ডটো খুব ধুনীয়া শব্দটো খুব ধুনীয়া হয় শুনিবলৈ গতিকে সেই শব্দটো কবিৰ কাণত বাজি আছে গতিকে তেওঁ লিখিছে I hear the lake water lapping with low sounds by the shore 3 নম্বৰ লাইনত তেওঁ লিখিছে while I stand on the roadway or on the pavements gray যেতিয়া মই stand থিয় হওঁ on the roadway মানে ৰাস্তা পথ ৰাস্তা roadway মানে যেতিয়া মই ৰাস্তাত থিয় হওঁ বা পথত থিয় হওঁ নাইবা on the pavements gray মানে হৈছে এটা ধূসৰ ৰং এটা ৰং যেনেকৈ পাৰ্পল এটা ৰং ঠিক তেনেকৈ গ্ৰে এটা ধূসৰ বৰণ ধূসৰ বুলি ক'ব পাৰোঁ আমি গ্ৰে কালাৰটো পেভমেণ্ট হৈছে পদপথ ফুটপাথ বুলিও ক'ব পাৰোঁ পেভমেণ্ট মানে পদপথ যেতিয়া মই ৰাস্তা বা পদপথত থিয় হওঁ পদপথৰ ধূসৰ ৰঙৰ ওপৰত থিয় হওঁ তেতিয়া মই কি শুনা পাওঁ সেই ইনিস্ফিৰ হ্ৰদৰ পানীয়ে পাৰত খুন্দিওৱা সেই মধুৰ শব্দ মোৰ কাণত বাজি থাকে I hear it in the deep heart's core আৰু এই শব্দ মই মোৰ হাৰ্টছ কোৰ মানে মোৰ হৃদয়ৰ কোৰ মানে হৈছে একেবাৰে অন্তৰ্ভাগ একেবাৰে অন্তৰৰ ভাগ হৃদয়ৰ অন্তৰ্ভাগৰ পৰা সেই বস্তুটো মই সেই শব্দবিলাক অনুভৱ কৰোঁ আৰু গভীৰভাৱে শুনো তেওঁ শুনিবলৈ পাই থাকে গতিকে এইটো হৈছে তোমালোকৰ থাৰ্ড আৰু লাষ্ট ষ্টাঞ্জা কবিতাটিৰ থাৰ্ড এণ্ড লাষ্ট ষ্টাঞ্জা যাৰ মই অসমীয়া ভাঙনিখিনি ইতিমধ্যে তোমালোকক কৰি দিলোঁ
গতিকে তিনিওটা ষ্টাঞ্জা তোমালোকে ধুনীয়াকৈ চাবা ভিডিঅ'টো আগৰ ভিডিঅ'টো তোমালোকে চাবা আৰু এই ভিডিঅ'টোত যিখিনি মই লাষ্ট দুটা ষ্টাঞ্জা তোমালোকক বুজাই দিলোঁ খুব ধুনীয়াকৈ চাবা কিতাপ খুলি পেলাই চাবা আৰু এই গোটেই কবিতাটোৰ কিবা যদি তোমালোকৰ প্ৰশ্ন থাকে কমেণ্ট বক্সত তোমালোকে লিখিবা আৰু আগলৈও এনেধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা ঠিক আছে ধন্যবাদ